গার্লফ্রেন্ড ঘুরা বয়ফ্রেন্ড ঘুরা তোমালোকরে পূজার বছর বাবা বাবা একবারে দিছো মানে সব পাহরে বনা আছে এতে আৰু একলাগে মানে সব দোকান চোকান বিলাকে ইবাকে দিছে এবাৰ বাকি কিতাপ চিতাপ দেখা পাই আছে কিন্তু বকৰি মানে পঢ়ি আছো তো হাই ফ্ৰেন্ডছ ওয়েলকাম টু মাই ইউটিউব চেনেল মাছটো ইকবাল তো হাই ফ্ৰেন্ডছ পোনপ্ৰথমতে আপোনালোক দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু এতিয়া যাই আছোঁ দুৰ্গা পূজাক মানে বৰগাছাক যাই আছোঁ তো যাই থাকোঁ বলক তাকে লগি এদিন মানে ভিডিঅ' চিডিঅ' দিব পৰা নাই জানে মেট্ৰিক পৰীক্ষা আহি আছে সেইটো কাৰণত অলপ ভিডিঅ'ত ইয়াত প্ৰব্লেম হৈছে মেট্ৰিকৰ পিছত সদায় ভিডিঅ' দিম ডেইলি ভ্লগ আহিব তো এতিয়া যাই থাকোঁ একেলগে নাকি গাওঁ এই পাই গ'লোঁ মানে প্ৰথম গেটখন তো এখানে হৈছে বৰগাছাৰ প্ৰথম গেট পাই গ'লোঁ নৱজিৎদাৰ ঘৰ তো বাকী আছে নৱজিৎদা এতিয়া আমি মানে হাফ পেণ্ট মাৰিছে আকা লাগে মানে পূজা চাব যাম তো য'তে এতিয়া নাকি এটা পূজাৰ কাৰণে এটা মজা চাইৰি এটা উলিয়াইছোঁ তো কেমেৰা তুলিব নহ'লে গাৰ্লফ্ৰেণ্ডলৈ ঘূৰা বয়ফ্ৰেণ্ডলৈ ঘূৰা তোমালোকৰে পূজাৰ বতৰ বাবা বাবা গাৰ্লফ্ৰেণ্ডলৈ ঘূৰা বয়ফ্ৰেণ্ডলৈ ঘূৰা তোমালোকৰে পূজাৰ বতৰ বাবা আমাৰনো কি আৰু দামৰা কেইটাৰ লগতে ঘূৰা বতৰ মানে আমাক দামৰা বনাইছি গম পাইছি না একবারে দিছো পূজা বল বল এতিয়া বল তো এতিয়া মানে নৱজিৎ তোৰ বাটতে একদম পূজা হয় মন্দিৰটো মানে একদম বাটতে হয় মানে পূজাৰ ফিল্ডখন তো এই পূজা এই আগত আছে অলপমান আগত তো তাকে লাগি যাই থাকোঁ বলক তো এইটোৱে হৈছে বৰগাছাৰ মন্দিৰটো য'ত মানুহবিলাকে সেৱাটো কৰে সেইটোৱে সেইটো মন্দিৰটো মানে চব বাঁহৰে বনা আছে ইয়াতে আৰু একলা কিবা কিবি আছে বহুত বস্তুৱে তাকে লগে নগৰৰ মানুহ বনছি ন বুনগৰৰ মানুহ শ্ৰী ৰূপৰাম দাস এইটো নাম লেখা আছে এইটো নাম লেখা আছে এইগিলা চব মানে বাঁহৰ আৰু কাঠৰে বস্তু হয় এখন হৰাই হাত ব্ৰিজ নেকি এখন ব্ৰিজ নেকি এখন মানে সব দোকান চোকান বিলাকে ইবাকে দিছে এবাৰ তো এতিয়া আপোনালোকে কিবা কিনিব খুজে বা কিনিব পাৰে চবখিনি বস্তুৱে আছে এতিয়া পাই যাব চবখিনি বস্তু কিমান মানুহ আছে আৰু চাওকচোন কি কাপোৰ পিন্ধি আছে কেনেকুৱা টাইপৰ মানুহ অলপ কিবা বেলেগ লগা হৈছে চবে মোক চাই আছে গম পোৱা না যা যা কাপোৰ কিনি পিন্ধিকে যোৱাতে আনি দেখাওঁ মানে ময়ে খোৱালোঁ কিন্তু পইচা আছে মই নহয় নহয় কিন্তু তোমাৰ বহুত ডাঙৰ ষ্টৰ আছে চাওমিন তাই দুদিন তিনিদিন পূজা যায় চাওমিন দেখাই নাই মই যাওঁতে আমি খাই লওঁ যাই কিনে লগ কৰিম যাতে দিয়া যাওঁ সেইটো হৈছে মোবাইলটো সেইটো মোবাইল মানে বহুত কিনিছিলোঁ সৰু থাকোঁতে লাগবই মানে ৰাস বা পূজা তেনেকৈ লাগবই এইটো মোবাইল মই খাই কিনে এতিয়া ঘৰত যাব লাগে চাই থাকোঁ যাতে যাতে ৰাতি আৰু কেতিয়া বাজিছে 7টামান বাজিল এতিয়া যাব লাগে ঘৰত তো পাই গ'লোঁ এতিয়া নৱজিৎদাৰ ঘৰ তো নৱজিৎ চাগে খানা আনিব গৈছে আৰু এতিয়া নৱজিৎদাৰ ঘৰটোৱে বাঢ়ি গৈছোঁ আমি একবাৰ গুচি গৈছোঁ ক'বা বেলেগত তো
তো এতিয়া আহিবা গ'ল নৱচিত্ৰাৰ ঘৰ তো ঘৰে বাঢ়ি গৈছিলোঁ এতিয়া গম পা না ঘৰ মাৰি যায় পূজা কিবা দেখা পাইছি এ নহয় এতিয়া যাব লাগে ঘৰত তো বাই বাই তো ভিডিঅ'টো সকলোৱে অলপ শ্বেয়াৰ কৰি দিব পূজাত ভিডিঅ' বনোৱা অলপ চেলেঞ্জিং হয় মানুহৰ মাজত আৰু বহুত ভাল লাগে না ইয়াতে যাওঁতে ন যাওঁ চাওক ৰাৱণ পুৰিব মানে ৰাৱণ বম ৰাৱণ বান্ধছি এইটো গ'লোঁ ঘৰ পূজাৰ পৰা তো যদি ভিডিঅ'টো ভাল পালে লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোকে লাষ্ট বাৰৰ কাৰণে হেপী দুৰ্গা পূজা তো বাই বাই টাটা চিও আৰু এইখিনি ভ্লগ আহোঁতে অলপমান দেৰি হ'ব মানে পৰীক্ষা বাকী কিতাপ চিতাপ দেখা পাই আছে একদিন বকৰি মানে পঢ়ি আছোঁ এখানে দুদিনমান মানে দেৰিকৈ ভ্লগ আহিব মেট্ৰিকৰ পিছত সদায় ভ্লগ দিম তো এতিয়া বাই বাই টাটা চিও